আৰু সদায় নিচিনাকৈ আজিও কোনো নহাৰ আগতে আমি বিয়া ঘৰ আহি পাই গ'লোঁ। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক তাইৰ জোৰোণ লুকটো দেখুৱাইছিলোঁ আৰু আজি দেখুৱাম তাইৰ বিয়াৰ লুকটো। আহিয়ে কইনাৰ খোপাৰ ফুলখিনি ৰেডি কৰি ল'লোঁ আৰু কইনাক সজোৱাৰ আগতে কইনাৰ ভণ্টিক ৰেডি কৰালোঁ। কইনাৰ ভণ্টিক ৰেডি কৰি থকা টাইমত এটা জমনি ঘটনা হৈছিলে দেই। গেষ্ট কিছুমানে আহি তাইকে কইনা বুলি ভাবিছিলে। তাইৰ মেকআপটো কমপ্লিট কৰি কইনাও আহি পালে। কইনাৰ নিয়মখিনি কৰোঁতে যিহেতু অলৰেডি বহুত লেট হৈ গৈছিলে, তাৰে কাৰণে বহুত তৰাতৰিকৈ তাইৰ মেকআপটো কৰিব লগা হ'ল। মেকআপটো কমপ্লিট হোৱাৰ আগতেই এনেদৰে গেষ্টবোৰ আহি পালে আৰু তাৰে মাজতে বহুত তৰাতৰি কৰি তাইৰ লুকটো কমপ্লিট কৰিলোঁ আৰু এয়া হ'ল তাইৰ ফাইনেল লুক। আৰু কইনাও জনাইছিলে তাইৰ লুকটো বহুত ভাল লগা বুলি। কইনাৰ মেকআপটো কমপ্লিট কৰিয়ে আমিও দৌৰাই ওলাই দিলোঁ, কিয়নো মোৰ সেইদিনা আৰু 2টা পাৰ্টি মেকআপ আছিলে। তেওঁলোকৰ যিহেতু ৰিলেটিভৰ বিয়া আছিলে আৰু তেওঁলোকে একেবাৰে চিম্পলকৈ মেকআপ এটা বিচাৰিছিলে আৰু মই তেনেকৈয়ে দিবলৈ চেষ্টা কৰিছিলোঁ আৰু মেকআপ 2টা কমপ্লিট কৰিয়ে ময়ো ওলাই দিলোঁ।